নমস্কাৰ, মই কিশোৰ দাস। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। নমস্কাৰ বন্ধুসকল, মই কৃষ্ণ কুমাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ৰদালি দ্য ছানশ্বাইনলৈ। বন্ধুসকল, আজি আমাৰ মাজত উপস্থিত আছে নতুন প্ৰজন্মৰ উঠি অহা এজন জনপ্ৰিয় অভিনেতা কিশোৰ দাস। কিশোৰ দাস, আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনাৰ কথা ক'বলৈ গ'লেতো সকলোৱে জানে, যে আপোনাৰ জন্ম হওক বা আপোনাৰ ঘৰ হওক বা আপোনাৰ পঢ়া শুনাৰ কথা সকলোৱে জানে। তথাপিও যদি চমুকৈ আপুনি দৰ্শকলে এবাৰ যদি কৈ দিয়ে আপুনি। অ'কে, নমস্কাৰ, মোৰ নাম কিশোৰ দাস। মোৰ ঘৰ মিৰ্জা বজাৰপৰা গাঁৱত। মোৰ 23 নৱেম্বৰত জন্ম আৰু মোৰ বৰ্তমান এজ 27 এণ্ড মোৰ আৰু কি ক'ব লাগিব হ'ল আৰু এইখিনি ক'লে হ'ল। আপোনাৰ জন্ম ক'লে আপুনি আৰু কি লাগিব। এতিয়া আপোনাক সুধিবলৈ বিচাৰিম যে আপুনি অভিনয় জগতৰ এই ক্ষেত্ৰখনত আপুনি কেনেদৰে আহিলে অভিনয়ৰ ক্ষেত্ৰখনত? একচুৱেলি অভিনয় কৰিম বুলি ভাবি অহা নাছিলোঁ এইটো লাইনত। এইটো কথা চাগে চবেই কয় চাগে এনেকৈ যে মই কেতিয়াও সপোনত ভবা নাছিলোঁ যে এইটো লাইনত আহিম, হৈ গ'লোঁ বাই এক্সিডেণ্টলি। তেনেকুৱা নহয়। মোৰ চিৰিয়াছলি মই মানে ডান্স কৰি বিৰাট ভাল পাইছিলোঁ। চ' মই ডান্সাৰ হ'ব বিৰাট মন আছিল। চ' মই ডান্স কৰিম বুলি মই ভাবিছিলোঁ। ডান্সাৰ হৈ বাহিৰত মই কাম কৰিম বা মই ডান্স DIDত যোৱা সপোন আছিল, কিন্তু মই এক্টিঙত মই ভবাই নাছিলোঁ। কিন্তু এক্সিডেণ্ট বুলিয়ে ক'ব লাগিব এতিয়া, বাই এক্সিডেণ্টলি মই মানে আহি গ'লোঁ। মইতো ডান্স কৰিছিলোঁ আগৰ পৰা, তো তেনেকৈ আহিলোঁ। আপোনাৰ সেই এক্সিডেণ্টটো ক'ত হ'ল যে আপুনি কেনেকৈ গম পালে যে মই ইয়াৰ পৰাই ফিল্ম মানে ইয়াৰ পৰা আহিলোঁ বুলি? বা নহয়, চবৰে এটা মনত মানে ভাল লাগে ন, আইনাখন চালে যে হিৰ' টাইপ এটা ফিল হয় ন। ময়ো চাওঁ আইনাখন, কেতিয়াবা এনে লুক চুক দিম আৰু চুলি তুলি লম্বা আছিল আগতে। মই ভাবিছোঁ মই কিয় নোৱাৰিম, বেলেগক দেখোঁ আৰু বেলেগ দেখিলেতো মইতো ইয়াতকৈ ভাল বেটাৰ কৰিব পাৰিম, এনেকুৱা এটা ফিল আহে মাজে মাজে। তো অ'কে, কেতিয়াবা মোৰ ফাৰ্ষ্ট মই ফেচবুকত চিনাকি এজন লগৰ এজনে মোৰ ফটো দেখি মাতিলে যে তই পাৰিবি নেকি কৰিব? মই পাৰিম, কৰিলোঁ তেনেকৈ ফেচবুকত। মানে তেনেকৈ গানটো কৰি মানে প্ৰথমতে মানে কনফিডেন্টটো আহিলে, মই পাৰিম, তেনেকৈ মই আহিলোঁ। আপুনি যিহেতু ক'লে আপোনাৰ ডান্সত বহুত ইণ্টাৰেষ্ট আছে, আপুনি কি ডান্স শিকিছিলেনে? ডান্স মানে তেনেকুৱা মই ডিপ্ল'মা কৰা নাই ডান্সত। মই অনলি ওৱান মান্থ মানে মই এক্সাৰচাইজ এটা শিকিছিলোঁ ডান্সৰ, মানে বেছিকখিনি শিকিছিলোঁ মই 1 month। বাকী তেনেকুৱা একো ষ্টাইল মই লোৱা নাই। তাৰপিছত আৰু নিজে বেলেগ কোনোবাই যদি ষ্টেপটো দি দিয়ে মই পটককৈ কেটচ কৰিলোঁ। সেইবাবে আপোনাৰ যিমানখিনি এলবাম আছে তাৰে প্ৰায় গোটেইখিনি বুলি ক'লে 90% গানেই মোৰ ডান্সৰ আৰু ছুপাৰ হিট। থেংক ইউ। আপোনাৰ প্ৰথমটো কাম কি আছিলে অভিনয় জগতত? মোৰ প্ৰথম মানে একদম মই লিডত কৰা প্ৰথম গানটো ডাঙৰি বুলি কৰিছিলোঁ। হেমন্ত কাশ্যপ বুলি কোৰিঅ'গ্ৰাফাৰ এজন আছিল, সি বৰ্তমান ঢুকালে বাৰু। তাৰ পল্লৱী আৰু মই কৰিছিলোঁ এই গানটো। সেইটো মোৰ ফাৰ্ষ্ট আছিল ডাঙৰি। আপুনি প্ৰথম কেমেৰা ফেচ তেতিয়াই কৰিছিলে নেকি? তাৰ আগতে মই ডান্স কৰোঁতে কেমেৰা ফেচ কৰিছিলোঁ, কিন্তু এজ এ লিডত মই সেই গানটোৰ পৰা কৰিছোঁ। আপুনি যিহেতু সেই অভিনয় জগতত আপুনি প্ৰথম কেমেৰা ফেচ কৰিছিলে এইটো, আৰু তাৰ আগত ডান্সত কৰিছিলে, কিন্তু অভিনয় জগতত আপুনি যিহেতু প্ৰথম কৰিছে সেই সময়ত কিবা ভয় ভাৱ এনেকুৱা আছিল নে? ভয় আছিলে, অবভিয়াছলি ভয় আছিলে। আগতে ধৰা তুমি মই ষ্টেজত যেতিয়া কম্পিটিশ্যন কৰোঁ তেতিয়া আমি কেমেৰাটো ক'ত আছে আমি সেইবোৰ নাচাওঁ আৰু অডিয়েঞ্চে চাই আছে আমাক, আমি য'ত ত'ত লুক দি কিনে চাই থাকোঁ। এতিয়া মানে কেমেৰা আছে, ইমান আমাক এটা লিমিট দিয়ে, এইখিনিৰ পৰা এইখিনি ইমানলৈ যাব পাৰিবি মানে। তো সেই মানে লিমিটত আবদ্ধ হৈ আমি মানে কামখিনি কৰোঁ গোটেইখিনি। গতিকে দৰ্শকক খুবেই ভাল লাগিলে কিশোৰ দাৰ সৈতে কথা পাতি। থেংক ইউ। আৰু বহুখিনি কথা আছে আমি পাতিম, আপোনালোকে চাই থাকক ৰদালি দ্য ছানশ্বাইন ইউটিউব চেনেলটি। থেংক ইউ ছ' মাছ।